Hello friends, good evening. Welcome back to my channel Jhumadey Vlogs. আগলৈ আইছো মই হৰু এটা ব্লগ। আপোনালোকে যদি মোৰ চেনেলত নিউ হৈছে চেনেলখন সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো কিন্তু ক্লিক কৰি লব। মই যেতিয়া নতুন ভিডিও এৰিম আপোনালোকৰ ওচৰত নোটিফিকেশন গুচি যাব। তো মই এটা আনবক্সিং শেয়াৰ কৰি আছো। আনবক্সিংটো কৰি থাকো মই এটা কথা পাতো যে মই বেঙ্গলি চেনেলত মোৰ এবছৰ হৈ গল। মই এতিয়ালৈকে মোৰ বেঙ্গলি চেনেলখন গ্ৰো হোৱা নাই। তো মোৰ বহুত সপোন বহুত আশা লৈ মই ইউটিউব চেনেলখন খুলিছো। মই এতিয়া যেহেতু পঢ়া-শুনা শেষ হ'ল তো চাকৰি বাকৰিও নকৰো ঘৰতেই আছো। তো ঘৰৰ কাম বনটো আছে এইবিলাকৰ লগতেই মই ইউটিউব চেনেলখন খুলিছো। তো মই এতিয়ালৈকে সাপোৰ্ট পোৱা নাই আৰু তো বেয়া লাগে। যাই হোক মই যিবিলাক সৰু কিবা জানো মেকআপৰ বিষয়ে বা হেয়াৰ কেয়াৰ বডি কেয়াৰ ফেস কেয়াৰ মেকআপ এইবিলাক আৰু ইউটিউবত শেয়াৰ কৰিয়ে আছো। তো আপোনালোকে প্লিজ আসামবাসী ৰাইজৰ ওচৰত মই ৰিকুৱেষ্ট কৰিছো এছামিজ চেনেলখন মোৰ আগলৈ লৈ যাওক। আছামিজত সাপোৰ্ট কৰক। বেঙ্গলি চেনেলত সাপোৰ্ট যদিও পোৱা নাই তো এছামিজ চেনেলত মই সাপোৰ্টৰ আশা কৰি আছো। তো তাৰ কাৰণে মই এছামিজ চেনেলখনো খুলিলো। তো মই এতিয়া মানে আবেলি টাইমত মোৰ বহুত ভোক লাগি আছিল কি খাম লাগি আছিল। তো এটা ডালিম আছিল ঘৰত। তো ভাইটিক ক'লো যে আন খাও দুজনে। তো ভাইটিয়ে কেনেকে এটো কাটিছে চালি তো আপোনালোকে তাৰ এইবিলাক মানে বহুত এইবিলাকত এক্সপার্ট মানে এইবিলাক কৰোতে। তো ভাইটিয়ে বহুত কিবা কিবি বনাব পাৰে খাই পেলাই ভালো লাগে। তো তাৰ এক্সট্ৰা ইলেক্ট্ৰনিক নলেজও আছে। তো মানে সৰুৰ পৰা এইবিলাক তাৰ গুণ আছে। তো যাই হোক ভাইটি আৰু মাক ক'লো যে মোৰ আজি বহুত কিবা কিবি খাবলৈ মন গৈ আছে যে তহঁতে বনা আজি মোক খোৱা। মই আজি একো কাম বন নকৰো মইতো খোৱাই পুচকা বনাই তহঁতে আজি মোক পুচকা বনাই খোৱা। পিছত মা আৰু ভাইটি লাগি গ'ল। মায়ে পুচকা ভাজি আছে আৰু ভাইটি পিয়াজ কেঁচা জলকীয়া এইবিলাক কাটিছে। প্ৰেছাৰত আলু সিদ্ধ বহাই দিছে। আলু সিজোৱা হৈ গ'ল। সিদ্ধ গৈছো বেঙ্গলীত কৈ পেলালো। তো যাই হোক সিজোৱা হৈ গ'ল। তো ভাইটিয়ে আলু পিটিকাটো বনাব আৰু মায়ে পাপৰ আৰু তেঁতুলৰ পানীটো ৰেডি কৰিব। তো মই এটোৱেই ক'লো যে বেঙ্গলি চেনেলত তো এতিয়ালৈকে গ্ৰো হোৱা নাই এবছৰ হৈ গ'ল। তো মই আশা কৰি আছো যে এছামিজ চেনেলখন আপোনালোকে সাপোৰ্ট কৰিব। মই দেখিছো যে এছামিজ চেনেলখনৰ ব্লগ কিটা অলপ চলপ ভিউজ হৈছে কিন্তু হোৱাৰ পিছতো এটা লাইক নাই কিয় নাই নেজানো। যদি 100টা মানুহ চাইছে 100টাৰ পৰা 50 জন মানুহে লাইক কৰিব পাৰে কিন্তু আপোনালোকে নকৰে। তাৰ কাৰণে অলপ বেয়া লাগে আৰু তাৰ পিছত যাই হোক এতিয়া মই আশা কৰিছো যে আপোনালোকে লাইক কৰিব এটা। তো পুচকা ৰেডি হ'ল। তো মই খাবলৈ আহিলো আৰু তো ইমান টেষ্ট হৈছে মানে কি কম বেঙ্গলীত কথা পাতিছো তাৰ কাৰণে মিউট কৰি ৰাখিছো। তো যাই হোক খালো মুখত চালো গুচি গ'ল। তো আজি ব্লগখন এইখিনিতে সামৰিলো। আকৌ আহিম নেক্সট ব্লগত। বাই বাই।